হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল অৰ্পণ ব্লগছ। এতিয়া মই ধুনীয়াকৈ একদম চাৰ্ট, এইপিনে জেকেট, এইপিনে বেগী পেণ্ট যেন পিন্ধি ওলাই লৈছোঁ। এতিয়া আজি বিয়া খাবলৈ গৈ আছোঁ। মানে আমাৰ মামাৰ ঘৰত আজি বিয়া হৈছে। আমাৰ মামাৰ ছোৱালীজনী তুলনি বিয়া। এতিয়া তুলনি বিয়া খাবলৈ কাৰণে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব, গম পাই থাকিব। এতিয়া গৈ আছোঁ ফিল'বাৰী, কাকপথাৰ টু ফিল'বাৰী গৈ আছোঁ। এতিয়া ফিল'বাৰীত যিহেতু মামাৰ ঘৰ ফিল'বাৰীত আছে, এতিয়া ফিল'বাৰীতে তুলনি বিয়া খাবৰ কাৰণে গৈ আছোঁ। মানে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া লগৰ এটা আহি আছে, লগৰটোৰ লগত গৈ আছোঁ। গাইছ, এতিয়া গৈ আছোঁ। এতিয়া আহি কাজিৰা ৰিজাৰ্ভ পাই গ'লোহি। এখন কাজিৰা ৰিজাৰ্ভখন এইপিনে হাঁহ লৈ গৈছোঁ, যিহেতু বিয়াত গৈ আছোঁ। এই বিয়াৰ কাৰণে হাঁহ লৈ গৈছোঁ। এই ওচৰৰ বাইদেউজনী ঘৰৰ পৰা এতিয়া হাঁহকেইটা উঠাই ল'লোঁ। এতিয়া সেই কাজিৰা ৰিজাৰ্ভখন পাই গ'লোহি। গোটেই কাজিৰা ৰিজাৰ্ভখন পাৰ হৈ যাব লাগিব। কাজিৰা ৰিজাৰ্ভ পাৰ হৈ গৈ ইয়াৰ পৰা আৰু 20 কিলোমিটাৰ 25 কিলোমিটাৰমান আছে। ইয়াত তাৰপিছতে গৈ পাম আৰু। আহি ফাইনেলি ফিল'বাৰীত এণ্ট্ৰি হৈ গ'লোঁ। এতিয়া ফিল'বাৰী এণ্ট্ৰি হৈ গ'লোহি আহি। এতিয়া ইয়াৰ পৰাও আৰু জোখাইডোখৰ আছে। এইপিনে গোটেই পাহাৰ, মানে এইপিনে নামিব লাগে, আকৌ ইপিনে উঠিব লাগে। এইকেইটা চাওকচোন, এইপিনে নামি কিনে আকৌ উঠিব লাগে। এতিয়া আৰু বেছি সময় নাই, গৈ পাই লগে। এতিয়া গৈ পাই লগ পাই আছোঁ। গাইছ, এতিয়া আহি মামাৰ গাঁও পাই গ'লোহি। এইখনে হ'ল, এইখন হৈছে নাজাটিং পথাৰ গাঁও। এতিয়া পথাৰ গাঁও পাই গ'লোহি। তো গাইছ, এতিয়া আহি পাই গ'লোহি। সোমাবলৈকে লাজ লাগিছে। এতিয়া আহি মেলি সোমাই আহিলোঁ আৰু ভাতকে খাই ল'লোঁ। এতিয়া বিয়া ঘৰত বেছি ব্লগ বনাই থকা নাই, যিহেতু গাটো মোৰ ভাল নাই। একদম চৰ্দি হৈ আছিলে, বহুত মানুহটো ডেমেজ হৈ আছিলোঁ। এতিয়া তাৰ পৰা মামাৰ ঘৰৰ পৰা ডাইৰেক্ট বাহিৰে আহি কাজিজান পালোহি। এইবাৰ মানে কাজিজানত দহা কাজ হৈছে। এতিয়া কাজ খাব আহিলোঁ। এতিয়া ৰাতি হৈ গ'ল। এতিয়া ইয়াতো বৰ বেছি সময় নাথাকোঁ, কাৰণ মোৰ গাটো একদম ঠিক নহয়। একদম চৰ্দি হৈ আছে, এনে মাথা বিষাইছে, এইপিনে কাহ হৈছে। সেইকাৰণে ইয়াতে অকণমান দেৰি ঘূৰি লওঁ। আপোনালোকক দেখুৱাবৰ কাৰণে ইয়ালৈ আহিছিলোঁ। ইয়াৰ পৰাও এতিয়া ঘৰত গৈ থাকিম। আপোনালোকে অকণমান চাই লওক। তো এতিয়া তাৰ পৰা ঘৰলৈ গুচি আহিলোঁ। তাতো বেছি দেৰি নাথাকিলোঁ, একদমেই গাটো ভাল নহয়। তাত মই কথাও কৈ থকা নাই, চব ভয় চভাই কৈ আছোঁ। পিছত ঘৰত আহি এতিয়া ঘৰলৈ গৈ আছোঁ। ৰাতি 11টা বাজিলে। এতিয়া 11টা বজাত ঘৰলৈ গৈ আছোঁ। তো গাইছ, ইয়াৰ সেইদিনাখনিতো ফিল'বাৰী গৈছিলোঁ। এতিয়া ফিল'বাৰীত ভালকৈ ভিডিঅ' বনোৱা নহ'ল। মানে তাৰ পিছদিনাখনি আকৌ আহি, মানে সেইদিনাখনিয়ে এতিয়া আহি বাহিৰে দহা কাজ খাব গ'লোঁ কাজিজানত। তাতো ভালকৈ ব্লগ বনোৱা নহ'ল। মানে একদম গাটো একদমেই ভাল নাই আছিলে। একদম চৰ্দি হৈ আছিলে, কাহ হৈ আছিলে, জ্বৰ হৈ আছিলে। একদমেই গাটো ভাল নহ'ল। মোৰ ভিডিঅ' বনোৱা মুডতো নাই আছিলে। একদম বহুত ডেমেজ হৈ গৈছিলোঁ মানুহটো। এতিয়া তাৰ সেইখিনি ভিডিঅ' ক্লিপখিনি অকণমান আছে, বৰ বেছি নাই। যিহেতু ব্লগ বনাবলৈ ইমান তাকে মন নাই যোৱা আছিলে, মানে মানুহটো যিহেতু ডেমেজ হৈ গ'লোঁ। এতিয়া আজি ওলাইছোঁ আকৌ দহা কাজ খাবলৈ কাৰণে। আজিও ইমান ভাল হৈ থকাই নাই, মানুহটো অকণমান চৰ্দি হৈয়ে আছোঁ। এতিয়া তথাপিতো যাওঁ বুলি ওলাইছোঁ। মাতটো চাগে ধৰি পাইছেই নিশ্চয়। এতিয়া দহা কাজ খাওঁগৈ। এতিয়া আমাৰ ঘৰৰ পৰা প্ৰায় 8-9 কিলোমিটাৰমান দূৰত এখন দহা কাজ আছে লাজুং গাঁৱত। এতিয়া লাজুং গাঁৱলৈ দহা কাজ খাবলৈ গৈ থাকোঁ। এতিয়া তাৰ গৈ দেখুৱাই থাকিম। এতিয়া মুঠতে ফুল ভিডিঅ'টো চাব পাব। ফিল'বাৰী কেইটামান ক্লিপ আৰু এই কাজিজান দহা কাজৰ কেইটামান ক্লিপ। এতিয়া লাষ্টৰ কেইটা হ'ব, এতিয়া ইয়াৰ পিছৰখিনি হ'ব এতিয়া লাজুঙৰ দহা কাজৰ ক্লিপ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। এতিয়া যাব ওলালোঁ। এতিয়া ধুনীয়াকৈ ওলাই মেলি দিলোঁ। এতিয়া গধূলি হ'ল। এতিয়া কাজৰ কাৰণে ধুনীয়াকৈ টাইম হৈ গ'ল। এতিয়া গৈ থাকোঁ।
তো এতিয়া দহালৈ বুলি গৈ আছোঁ। এতিয়া ধুনীয়াকৈ দহালৈ গৈ আছোঁ। এতিয়া গাড়ীতে গৈ আছোঁ, যিহেতু গা চৰ্দি লাগিছে, সেইকাৰণে আজি বাইকত যোৱা নাই, আজি গাড়ীত গৈছোঁ। এতিয়া অকণমান মিউজিক এটা লগাই দিছোঁ, এতিয়া গৈ লোৱালৈকে অকণমান উপভোগ কৰক। চাওকচোন, গোটেই মানুহ একদম, আমি এতিয়া নদীখনৰ এপাৰে আছোঁ, গোটেই ধোৱা গোটেই পিনে। তো গাইছ এতিয়া ইয়াত আহি পাই গ'লোহি। লগৰটোৱে মোক কি বুলি কৈছে ইয়াত আহি, শুনকচোন তাৰ মুখৰ পৰা। জনপ্ৰিয় ইউটিউবাৰ অৰ্পণ মৰাণ, ভিডিঅ'টো আপোনালোকে চাই আছে নহয়। লগৰটোৱে মোক জনপ্ৰিয় ইউটিউবাৰ অৰ্পণ মৰাণ বুলি ক'লে, নাজানো ঠাট্টা কৰিলে নে ইনচাল্ট কৰিলে। এতিয়া আহি কাজত পাই গ'লোহি। এইবিলাক মানুহে ধুনীয়াকৈ চব্জি বনাই আছে, আৰু আমাৰ ফালত পৰিলে হাঁহটো মৰা। এতিয়া হাঁহটো মাৰি আছে লগৰটোৱে। এতিয়া হাঁহটো মাৰি ভাত খাব হৈ গ'ল। এতিয়া ধুনীয়াকৈ কৌপাতত ভাতটো দিলে, যিহেতু দহাৰ পাছত কৌপাতত দিয়ে। এতিয়া মাংস মাছ দুয়োটা পাই গ'লো। আজিলৈ ভাত খালে ইমানেই ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিলে এইটো কৰি দিব ছাবস্ক্ৰাইব।